জ্বলি থকা দেখি বনগুটিখিনি জ্বলিলে সোনকালে হ'ব বুলি চাকিটো জ্বলাই দিলোঁ আৰু নমস্কাৰ, মই নমিতা গগৈ। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নমিতা ব্লগ এণ্ড কিটচেন চেনেলটোলৈ। আশা কৰোঁ সকলো ভালেই আছে চাগে। মোৰো ভালেই। মই আজি মোৰ সৰুতে এটি হোৱা ঘটনাৰ কথা আপোনালোকক ক'বলৈ লৈছোঁ। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুক পেজত মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে পেজখন ফ'ল' কৰি দিব। ব'লক এতিয়া আৰম্ভ কৰোঁ মোৰ ভিডিঅ'টো। সৰুতে মোৰ তেতিয়া 5-6 বছৰমান হৈছিলে। 1 কিলোমিটাৰমান খোজকাঢ়িব লাগে তেনেকুৱা জেগাত ধান দাব গৈছিলে মা, আৰু মাৰ লগত মই গৈছিলোঁ। ধান দাই আহোঁতে গধূলি হ'ল। গধূলি হোৱাত এটি চাকি জ্বলালে আৰু মা গা ধুবলৈ গুচি গ'ল বাহিৰলৈ। চাকিটো জ্বলি থকা দেখি মই এটি ফ্ৰক পিন্ধি আছিলোঁ। ফ্ৰকটো মানে ইমানে বনগুটি লাগি আছিলে মোৰ পথাৰত। লগা দেখি বনগুটি এৰুৱালোঁ হাতে। এৰুৱাই পেলানি বৰ বেছি হোৱা দেখি পেলানি কি কৰিলোঁ, চাকিটো নমস্কাৰ, মই নমিতা গগৈ। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নমিতা ব্লগ এণ্ড কিটচেন চেনেলটোলৈ। আশা কৰোঁ সকলো ভালেই আছে চাগে। মোৰো ভালেই। মই আজি মোৰ সৰুতে এটি হোৱা ঘটনাৰ কথা আপোনালোকক ক'বলৈ লৈছোঁ। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুক পেজত মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে পেজখন ফ'ল' কৰি দিব। ব'লক এতিয়া আৰম্ভ কৰোঁ মোৰ ভিডিঅ'টো। সৰুতে মোৰ তেতিয়া 5-6 বছৰমান হৈছিলে। 1 কিলোমিটাৰমান খোজকাঢ়িব লাগে তেনেকুৱা জেগাত ধান দাব গৈছিলে মা, আৰু মাৰ লগত মই গৈছিলোঁ। ধান দাই আহোঁতে গধূলি হ'ল। গধূলি হোৱাত এটি চাকি জ্বলালে আৰু মা গা ধুবলৈ গুচি গ'ল বাহিৰলৈ। চাকিটো জ্বলি থকা দেখি মই এটি ফ্ৰক পিন্ধি আছিলোঁ। ফ্ৰকটো মানে ইমানে বনগুটি লাগি আছিলে মোৰ পথাৰত। লগা দেখি বনগুটি এৰুৱালোঁ হাতে। এৰুৱাই পেলানি বৰ বেছি হোৱা দেখি পেলানি কি কৰিলোঁ, চাকিটো জ্বলি থকা দেখি বনগুটিখিনি জ্বলিলে সোনকালে হ'ব বুলি চাকিটো জ্বলাই দিলোঁ, আৰু বনগুটিখিনি জ্বলোৱাৰ লগে লগে মোৰ ফ্ৰকটোৱে জ্বলি গ'ল। জ্বলাৰ পিছত মোৰ আঁঠুৰ ওপৰত অকণমান ফ্ৰকটো জ্বলি পেলানি তাত মানে লাগি গ'ল আঁঠুৰ ওপৰত অলপ। লগাৰ পিছত কিমান পৰিলে কি কথা সেয়া মই সিমান নাজানো, গমেই নাপালোঁ। তাৰপিছত মা আহি পাইছে। মা আহি পেলানি জাৰি দিয়া এজন মানুহ মাতিলে এনাইহঁতৰ ঘৰ ওচৰত। তাতে থাকিলোঁগৈ মই। তাৰপিছত জাৰি মেলি দিলে। সেইভাগে ভাল হ'লগৈ মোৰ। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, আৰু এটি ভিডিঅ' লৈ আহিম মই দুইজনী ভণ্টিকে কিয় একেটা পুখুৰীতে পেলাই দিছিলোঁ। কমেণ্ট কৰিব যদি ভিডিঅ'টো আপোনালোকৰ মাজলৈ আনিব লাগে। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।